14 ফেব্ৰুৱাৰী এইচএছৰ MILৰ পৰীক্ষা তো MILৰ অসমীয়া বিষয়ত 14 ফেব্ৰুৱাৰী তাৰিখে কি ৰচনা আহিব পাৰে এই বিষয়ে আজিৰ ভিডিঅ'ত ডিসকাস কৰা হ'ব তো ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব কিয়নো এই যিবোৰ ৰচনা ডিসকাস কৰিম ইয়াৰ পৰাই সম্পূৰ্ণ সম্ভাৱনা 14 ফেব্ৰুৱাৰী তাৰিখে অসমীয়া বিষয়ত কমেও এটা 10 মাৰ্কৰ ৰচনা লাভ কৰাৰ তো ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে তেওঁলোকেও ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশন সদায় লাভ কৰিব পাৰে তো এইচএছৰ অসমীয়া বিষয়ৰ মোস্ট কমন ৰচনাবোৰ শেয়াৰ কৰাৰ আগতে প্ৰথমতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে 2017 চনৰ পৰা 2025 চনলৈকে এইচএছৰ অসমীয়া বিষয়ত কি ৰচনা আহিছিল যাৰ পৰা আপোনালোকে আইডিয়া কৰিব পাৰিবা যে হেহতে মই যিবোৰ ৰচনা আপোনালোকক সাজেষ্ট কৰিম এইবোৰ ইমান ইম্পৰ্টেন্ট কিয় তো প্ৰথমতে আৰম্ভ কৰিছো 2017 চনৰ পৰা 2017 চনত যিবোৰ ৰচনা আহিছিল এইবোৰ হৈছে তোমাৰ প্ৰিয় সাহিত্যিক বিজ্ঞানৰ প্ৰখ্যাত আৱিষ্কাৰ দূৰদৰ্শন মাদকদ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ অসমৰ বানপানী আৰু প্ৰতিকাৰৰ উপায় এই ৰচনাবোৰ আহিছিল যিকোনো এটা লিখাৰ বাবে 10 নম্বৰৰ তাৰ পিছত 2018 চনত আহিছিল মানৱ সমাজলৈ বিজ্ঞানৰ অৱদান পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা তোমাৰ প্ৰিয় গ্ৰন্থ এই চাৰিটা ৰচনা আহিছিল 2018 চনত 2019 চনত আহিছিল আধুনিক সমাজৰ ব্যাধি অনুশাসনহীনতা তাৰ পিছত আছিল সুন্দৰ আৰু শৃংখলিত সমাজ গঠনত সৃষ্টিশীল সাহিত্যৰ ভূমিকা নেক্সট আছিল জনসংখ্যা বৃদ্ধি আৰু ভাৰতৰ অৰ্থনৈতিক সংকট আৰু লাষ্টত আছিল সোশ্যাল মিডিয়া আৰু সমাজত ইয়াৰ প্ৰভাৱ এই চাৰিটা ৰচনা 2019 চনত আহিছিল 2020 চনত আহিছিল অসমৰ প্ৰাকৃতিক সম্পদ আৰু ইয়াৰ সংৰক্ষণ একবিংশ শতিকাৰ প্ৰকাশিত তুমি ভাল পোৱা এখন গ্ৰন্থ পৰ্যটন আৰু অসম গোলকীয় উষ্ণতা বৃদ্ধি কাৰণ আৰু প্ৰতিকাৰ জৈৱ বৈচিত্ৰ্য আৰু সাম্প্ৰতিক সময় এই পাঁচটা ৰচনা 2020 চনত আহিছিল 2021ত কোভিডৰ বাবে পৰীক্ষা হোৱা নাছিল তো 2022 চনত আহিছিল কোভিডকালীন সময়ৰ ইতিবাচক আৰু নেতিবাচক দিশ অসমৰ ক্ষুদ্ৰ উদ্যোগ সম্প্ৰসাৰণ আৰু বাণিজ্যিকৰণ জ্ঞানপীঠ অথবা সাহিত্য একাডেমী বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক সামাজিক মাধ্যম আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ এই চাৰিটা ৰচনা 2022 চনত আহিছিল 2023ত আহিছিল অসমৰ কুটিৰ শিল্প অসমৰ পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় এগৰাকী সাহিত্যিক সামাজিক মাধ্যম আৰু অসমীয়া ভাষাৰ ভৱিষ্যত এই চাৰিটা ৰচনা 2023 চনত আহিছিল তাৰপিছত 2024 চনত আহিছিল মাতৃভাষা শিক্ষণৰ প্ৰয়োজনীয়তা অসমৰ প্ৰাকৃতিক সম্পদ অসমৰ পৰিবহণ ব্যৱস্থা গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই পাঁচটা ৰচনা 2024 চনত আহিছিল আৰু লাষ্ট ইয়াৰ অৰ্থাৎ 2025 চনত আহিছিল নদী বান্ধ আৰু ইয়াৰ ইতিবাচক আৰু নেতিবাচক দিশ ক্ষুদ্ৰ উদ্যোগ আৰু অসমৰ নিবনুৱা সমস্যা দূৰীকৰণৰ ইয়াৰ প্ৰভাৱ অসমীয়া ভাষাৰ সক্ৰিয়তা অক্ষুণ্ণ ৰখাৰ নৱপ্ৰজন্মৰ দায়িত্ব আৰু কৰ্তব্য তোমাৰ প্ৰিয় গ্ৰন্থ কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাৰ ভৱিষ্যত এই পাঁচটা ৰচনা 2025 চনত আহিছিল এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰৰ এইচএছৰ অসমীয়া বিষয়ত কি ৰচনা আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট ৰচনাবোৰ আপোনালোকক জনাই দিব বিচাৰো তো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিব পাৰিছে যে এই যিবোৰ ৰচনা আহিছিল 2017 চনৰ পৰা 25 চনলৈকে ইয়াৰে মোস্ট ৰিপিটেড ৰচনাবোৰ প্ৰথমতে দেখুৱাই দিছো তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ প্ৰিয় গ্ৰন্থ অসমৰ প্ৰাকৃতিক সম্পদ সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ অসমৰ পৰ্যটন উদ্যোগ অসমৰ ক্ষুদ্ৰ উদ্যোগ আৰু দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ এই ৰচনাবোৰ ৰিপিট হৈছিল তো ইয়াৰ পৰা আপোনালোকে দেখিবলৈ পাব তোমাৰ প্ৰিয় গ্ৰন্থ আৰু অসমৰ ক্ষুদ্ৰ উদ্যোগ এই দুটা ৰচনা যোৱা বছৰ অৰ্থাৎ 2025 চনতে আহিছে তো এই দুটা ৰচনাকে আপোনালোকে বাদ দিব পাৰে বাকি যিবোৰ ৰচনা আছে এইবোৰ ৰচনা আপোনালোকে এইবাৰৰ বাবে চাই যাব পৰীক্ষাত তো মই ইয়াতে দেখুৱাই দিছো আপোনালোকক এই যে প্ৰথম 6টা ৰচনা আছে সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱ এইটো মোস্ট ইম্পৰ্টেন্ট হয় অসমৰ প্ৰাকৃতিক সম্পদ দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ অসমৰ পৰ্যটন উদ্যোগ তোমাৰ প্ৰিয় সংগীত শিল্পী বা জুবিন গাৰ্গ আৰু গ্ৰন্থমেলা আৰু অসমীয়া গ্ৰন্থৰ ভৱিষ্যত এই 6টা ৰচনা মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ উপৰিও তোমাৰ প্ৰিয় সাহিত্যিক এইটো চাব পাৰে যেহেতু এইটো অলৰেডি এইচএছত আহি গৈছে তো ইয়াৰ পিছত আপোনালোকে এইটো এবাৰ চাই যাব পাৰে নেক্সটত আৰু 3টা ৰচনা আছে এই ৰচনাবোৰ যদি আপোনালোকে বিচাৰে তেনেহলে চাব পাৰিব নহলে এই যে 6টা ৰচনা প্ৰথমতে কৈছো এই 6টা ৰচনাৰ পৰা সম্পূৰ্ণ সম্ভাৱনা যে আপোনালোকে কমেও এটা ৰচনা 14 তাৰিখৰ অসমীয়া বিষয়ৰ পৰীক্ষাত লাভ কৰাৰ তো যি তিনিটা এক্সট্ৰা কৈ দিয়া আছে এই তিনিটা হৈছে নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা অসমৰ কুটিৰ শিল্প পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ তো এই ৰচনাবোৰ আপোনালোকে যদি বিচাৰে তেনেহলে এবাৰ চাই যাব 10 মাৰ্কৰ ৰচনা আহে তো ইয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি 10 মাৰ্ক কমন পোৱাৰ পূৰ্ণ সম্ভাৱনা তো এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং